Hello guys, welcome back to my YouTube channel Crazy SF Blogger 02 কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ব্লগলৈ তো গাইস আজি মই গৈ আছো কলিয়াবৰ কিয় গৈ আছো আপোনালোকৰ ব্লগটো হেওলকে চালে গম পাব তেনেহলে ব্লগটো চাই থাকক আৰু মই গৈ আছো কলিয়াবৰলৈকে মানে নন্তলি পাৰ হৈ মানে এখনে ঠাই মানে মোৰ তাত বহুত ভাল লাগে ৰেষ্টুৰেন্ট আছে সাইডত আকৌ গছ লগো আছে বহুতখিনি দুটা ৰাস্তাৰ মাজত মানে গছ লগো আছে বহুত মানে সিনাৰি এটা ভাল লাগে ইয়াত আকৌ নতুনকৈ পেট্ৰল পাম্প এটা হৈছে মানে বহুতখিনি সুবিধা হৈছে আগতকে আৰু ইয়াৰ পৰা আগত গৈ আমি সোমাই যাব লাগিব কলিয়াবৰ কলেজৰ ফালে যোৱা যোনটো ৰাস্তা সেই ৰাস্তাৰে সোমাই গৈ আমি পাম কলেজ ফিল্ড এটা থবলৈ গৈ আছে এখন ডাঙৰ মানে গ্ৰন্থমেলা আমি সেই গ্ৰন্থমেলালৈকে গৈ আছো আপোনালোকে খালি চাই থাকক আৰু আহি পালো কলিয়াবৰ কলেজ এই কলেজখন বহুত ডাঙৰ এটা এৰিয়ালৈ কলেজ তো আমি যাব লাগিব হে আগলৈ হে আগত গৈ বাইকটো পাৰ্কিং কৰি থৈ পিছত আমি যাম মেলাত আৰু আপোনালোকক দেখাম গাড়ীখন পাৰ্কিং কৰি থৈ আহি গেটৰ সন্মুখত থিয় হৈ চালো লিখাখিনি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা গান্ধী খেলপথাৰ 11 12 13 14 15 16 ফেব্ৰুৱাৰী আদৰণীয় সকলো গ্ৰন্থপ্ৰেমী ৰাইজলৈ আদৰণীয় নিমন্ত্ৰিত অতিথিসকল আৰু গেটৰ ভিতৰত সোমাই আহি চালো মানে দুয়োটা হাৰিতে মানে দোকান আৰু দোকানখিনি হল গুটেখিনি কিতাপৰ হে দোকান বেলেগ দোকান নাই কাৰণ এটো হল গ্ৰন্থমেলাত গ্ৰন্থ মানে হল কিতাপৰ দোকান থাকিব সব গুটেখিনি কিতাপৰ দোকান চাইছো আৰু মই এতিয়া আহি সোমালো এটা কিতাপৰ দোকানত আৰু ইয়াত মানে বিভিন্ন ধৰণৰ কিতাপ আছে যি কিতাপ লাগে মানে আপুনি ইয়াত পাই যাব আৰু কিছুমান ডেকোৰেশন কৰিছে যে বহুত ভাল লাগিছে এটো সাকি ধুনিয়াকে হজাইছে আৰু ওপৰত দুটা পতাকা মানে উৰি আছে আসলতে মেলাখনত আমি আইছো দিনত ইমান এটা কাৰ্যসূচী নাই মানে ৰাতিহে কাৰ্যসূচী কিনে থাকে বেছি আৰু আজি হল হাৱাৰ দিন মেলাৰ আৰু এই মেলাখন প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজৰ সহযোগত এই প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাখন কলিয়াবৰত আয়োজন কৰিছে আৰু এফালে বনোৱা আছে এটা গিটাৰৰ নিচিনা বহুত ডাঙৰকে বনাইছে চাৰিওফালে ফুলেৰে একদম ডেকোৰেশন কৰিছে বহুত ভাল লাগিছে আৰু এটো গিটাৰৰ হেতু সাইডত বনোৱা আছে দুটা ডাঙৰ কিতাপ আৰু ইয়াত লিখা আছে ওপৰত মহি আৰু হেতুৰ পৃষ্ঠাত লিখা আছে হেমকো আৰু তলত লিখা আছে হেমচন্দ্ৰ বৰুৱা আৰু ইয়াৰ পিছত চাব পাৰিলো এটা ষ্টেণ্ডৰ ওপৰত আছে এটা কলম আৰু এটা আছে বহি পিছত এজনক খুদিলো খুদাৰ পিছত কলে যে তুমি যে মেলাত আহিলা এই মেলাত আহাত মানে তোমাৰ অনুভৱটো কেনেকুৱা লাগিছে এই দুই হাৰ লিখিব লাগে এই বহিত মইও লিখা আৰম্ভ কৰিলো মই কি লিখিছো এটা আপোনালোকক মই শুনাই আছো পঢ়ি মই শফিকুল ইসলাম এই গ্ৰন্থ মেলাখনত 16 ফেব্ৰুৱাৰী তাৰিখে মেলাখন চাবলৈ যাও আৰু উপস্থিত হৈ মেলাখন চাই মই বহুত আনন্দিত হও কাৰণ প্ৰথমবাৰৰ বাবে কলিয়াবৰত এই গ্ৰন্থ মেলাখন বহুত ধুনীয়াকৈ অনুষ্ঠিত কৰে কলিয়াবৰ বাহিৰ ৰাজ্যৰ সহযোগত এই গ্ৰন্থ মেলাখন অনুষ্ঠিত কৰে উদ্যোক্তাসকলে মই উদ্যোক্তা তথা কলিয়াবৰ বাহিৰ ৰাজ্যক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰো আৰু মই উদ্যোক্তাসকলক কবলৈ বিচাৰো প্ৰত্যেক বছৰে যাতে কলিয়াবৰত এই গ্ৰন্থ মেলাখন অনুষ্ঠিত কৰে মেলাখন চাবলৈ পাই বহুত ভাল লাগিল উদ্যোক্তাসকলক ধন্যবাদ জনাও মহন্ত তেখেত উপদেষ্টা এয়া জাতীয় স্বাভিমান এখন গামোচাৰ এখন বিপল লেখাক আদৰণি জনাইছে সকলোকে এটা হাত চাপৰি দিবলৈ অনুৰোধ কৰিছো যিমানখিনি পাৰিছো ইমানখিনি আপোনালোকক দেখালো মেলাৰ দৃশ্য আৰু এতিয়া উভতিছো ঘৰলৈ আৰু এইখন কলেজত এই নতুনকৈ হোৱা বিল্ডিংখিনি মানে বহুত ভাল লাগে মানে পুৰা ধুনীয়াকৈ মানে কালাৰ কৰিছে আৰু মানে বহুতো ভাল লাগে আপোনালোকে কোন কলিয়াবৰ কলেজত পঢ়ি আছে কোনটো সেমিষ্টাৰ বা কোনটো ক্লাছত আপোনালোকে মানে কমেন্ট কৰি জনাব আৰু আপোনালোকে কোনে মেলালৈ আহিছিল কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু কোনে মেট্ৰিক আৰু হাই সেকেন্ডাৰী এক্সাম দি আছে কমেন্ট কৰি জনাব দেই কাৰ এক্সাম কেনেকুৱা হৈছে মই এক্সাম দি আছো হাই সেকেন্ডাৰী মোৰখিনি মোটামুটি ভালে হৈ আছে এইখিনি আছিল আজিৰ সৰু আইটি ব্লগ কেনেকুৱা পাইছে জনাব আৰু যদি ভিডিওটো ভাল লাগে তেনে প্লিজ সাবস্ক্ৰাইব লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু পৰৱৰ্তী মোৰ ভিডিও চোৱাৰ কাৰণে কাহত টকা বেল আইকনটি অল নটিফিকেশন কৰি ৰাখিব তেনেহলে আজিৰ কাৰণে বাই